নমস্কাৰ, প্ৰকাশ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। দেখিছা দ্বিঘাত সমীকৰণ অনুবেদনে আমি 4.2 কৰি আছোঁ। কিন্তু 4.2 3 নম্বৰ অংকটো দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182। চ' আমি কি কৰিম? দ্বিঘাত সমীকৰণ বুলি তিনিটা নিয়ম আছে। অলৰেডি মই উৎপাদক বিশ্লেষণ আৰু বৰ্গ সম্পূৰণ পদ্ধতিটো শিকাইছোঁ। এতিয়া আমি এইটো দ্বিঘাত প্ৰথম যিহেতু এইটো উৎপাদক বিশ্লেষণ আছে, গতিকে আমি উৎপাদক বিশ্লেষণটোৱে কৰাটো বেছি সহজ, বা দ্বিঘাত সূত্ৰমতে কৰিব পাৰিটো পিছৰ পৰ্যায়ত আমি শিকি যাম। সেই দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি দিয়া আছে 27 আৰু গুণফল দিয়া আছে কিমান? 182। ঠিক আছে, আমি ইয়াৰ সমাধানলৈ আমি আগবাঢ়ো। কেনেকৈ কৰিবা? যিকোনো মেথছ এটা কৰিলেই ফাৰ্ষ্ট চাবা এপ্ৰ'চ কেনেকৈ কৰিবা। মানে কৈছোঁ তোমাক কি দিয়া আছে, ফাৰ্ষ্ট আমি জানিব লাগিব কি উলিয়াব লাগে, আমি সেই তৰিকাৰে আমি গৈ পাম। গতিকে আমি এপ্ৰ'চ কেনেকৈ কৰিম চোৱা। আমাৰ দুটা সংখ্যা ওলাব দিছে, খালি সমষ্টি দিয়া আছে 27 আৰু গুণফল দিয়া আছে কিমান? 182। ইয়াত চোৱা, আমি সমষ্টি দুটা সংখ্যা উলিয়াব দিছে, আমি দ্বিঘাত সমীকৰণ পঢ়ি আছোঁ ন, গতিকে আমি ইয়াত চলত আমি দুটা নলওঁ, আমাৰ সমাধান ওলোৱাত আমাৰ অসুবিধা হ'ব। গতিকে আমি কি কৰিম? ইয়াতে ধৰো আমি প্ৰথম কি কৰিম, ধৰো দুটা সংখ্যা দিয়া আছে, আমি এটা সংখ্যা ধৰি লওঁ। ধৰো এটা সংখ্যা আমি কি ধৰিছোঁ? x। চোৱা, যাৰ সমষ্টি দিয়া আছে কিমান? 27। সমষ্টি মিন্স গুণফল। ক্ষমা কৰিবা, সমষ্টি মিন্স কি? যোগফল। এটা সংখ্যা আমাক কি দিয়া আছে? x। গতিকে এতেকে আনটো কিমান হ'ব? চোৱা, দুটা সংখ্যাৰ সমষ্টি যদি 27 হয়, মই এনেই এটা শ্বৰ্টকে কৈছোঁ, দুটা সংখ্যা ধৰি লওঁ আমি। যদি মই কওঁ যে দুটা সংখ্যাৰ যোগফল যদি 15 হয়, এটা সংখ্যা যদি 5 হয়, তেতিয়াহ'লে আনটো কিমান হ'ব? তোমালোকে নিশ্চয় ক'বা কিমান হ'ব? 10 হ'ব। এই 10টো পালোঁ ক'ৰ পৰা? এই 15ৰ পৰা আমি 5টো কি কৰিছোঁ? মাইনাছ কৰিছোঁ। তো চোৱা, দুটা সংখ্যা তোমাৰ সমষ্টি আছে 27, তাৰ যদি আমি x ধৰোঁ, আনটো কিমান হ'ব? 27 মাইনাছ x নহ'ব জানো? গতিকে আনটো সংখ্যা কি হ'ব? 27 মাইনাছ কিমান? x। এইখিনিলে ক্লিয়াৰ? এতিয়া চোৱা, আৰু গুণফল কি দিয়া আছে আমাৰ? 182। এতেকে চোৱা, গুণফল বুলি কৈছে দুটা সংখ্যা আমি পালোঁ, অৰ্থাৎ x ইনটু 27 মাইনাছ x। দুটা সংখ্যা গুণফল পূৰণ কৰিলোঁ। কিমান দিয়া আছে আমাক? 182 হ'ল। এতিয়া চোৱা, 27 ইনটু x কিমান আহিব? 27x মাইনাছ x ইনটু x কিমান আহিব? x স্কুৱেৰ ইকুৱেল কিমান আছে? 182। এতিয়া আমি কি কৰিম চোৱা, এইটো আমি দ্বিঘাত সমীকৰণত দেখিছাই, x আছে, x স্কুৱেৰ আছে, দ্বিঘাত সমীকৰণৰ আৰ্হিত পৰি যাব। চ' ফাৰ্ষ্ট আমি যদি কাম কৰোঁ, মাইনাছ x স্কুৱেৰ যদি আমি ইফালে লৈ যাওঁ কি হৈ যাব? প্লাছ x স্কুৱেৰ। এইটো ইফালে লৈ গ'লোঁ, গতিকে এইটো ইফালে নিব লাগিব। চ' কিমান আহিব? মাইনাছ 27x। এইটো অলৰেডি আছে না ইয়াতে, চ' কি আহিব? প্লাছ 182 ইকুৱেল টু কি হ'ব? 0। মাইনাছ x স্কুৱেৰটো আছে, প্লাছ কৰিব খুজিছোঁ, এতিয়া ইফালে নিলে কি হ'ব? প্লাছ x স্কুৱেৰ। 27x ইফালে আহিলে কি আহিব? মাইনাছ 27x। অলৰেডি ইয়াত আছে এই সমান চিনৰ সোঁফালে। চ' প্লাছ 182 ইকুৱেল টু কিমান আহিলে? 0। গতিকে আমাৰ দ্বিঘাত সমীকৰণটো হৈ গ'ল। এতিয়া আমাক কি হৈছে? কি দুটা সংখ্যা আমি উলিয়াব লাগে। যদি আমি ইয়াৰ পৰা আমি কোনটো পাই যাম? x স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0, অৰ্থাৎ দ্বিঘাত সমীকৰণৰ আৰ্হিত এইটো আছে। ঠিক আছে, গতিকে এইটো আমি কেনেকৈ উলিয়াম বুলি কওঁতে এতিয়া আমি হয় উৎপাদকীকৰণ কৰিব লাগিব, নহ'লে বৰ্গ সম্পূৰণ, নহ'লে দ্বিঘাত সূত্ৰ। প্ৰথম বাৰু এতিয়া আমি উৎপাদকীকৰণ পদ্ধতিৰে কৰি চাওঁ। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা। ইয়াত চোৱা, x স্কুৱেৰ মাইনাছ 27x প্লাছ 182 ইকুৱেল টু 0 এইটো আছে। কৈছিলে উৎপাদকীকৰণ যদি আমি যাওঁ, কি কৰিম? ফাৰ্ষ্ট এইটোৰ লগত এইটো পূৰণ কৰি চোৱা, কিমান? 182, এইখিনি কিমান আছে? 1 এটা আছে। চ' ইফালে কৰিলে আমি কিমান পাম? 182 x স্কুৱেৰ পাম। যদি মই এতিয়া 182 ভাঙিব দিওঁ, নিয়মটো কি আছিলে? এই মাজৰটোক এনেকৈ দুভাগ কৰা যাতে যোগ কৰিলে এইটো পাওঁ, আৰু পূৰণ কৰিলে যি দুটা পদত ভাগ কৰিম সেই ভাগ দুটাৰ পূৰণফল এই কাষৰ দুটাৰ পূৰণফলৰ কি হ'ব লাগিব? সমান হ'ব লাগিব। চ' 182 ফাৰ্ষ্ট 2ৰে চাওঁ, 2 9 কিমান? 18, 2 এগুণে 2। 91 প্লাছ 2 93, এবাৰ মাইনাছ কৰিলে আমি এইটো নাপাওঁ, আকৌ কৰা। 2টো নাযায়, হয় জানো? আমি 2 কেতিয়া যায়? এটা সংখ্যা 2 তেতিয়া হৰণ যায় যেতিয়া সংখ্যাটোৰ শেষৰ ফালে 0 2 4 6 8 থাকে। বিভাজ্যতাৰ যিটা নিয়ম তোমালোকে জানিব লাগিব খালি। A number is divisible by 2 when the unit places 0 2 4 6 and 8. A number is divisible by 3 when the summation of all the digit is also divisible by 3. এটা সংখ্যা 3ৰে তেতিয়া হৰণ যায় যেতিয়া সংখ্যাটোত থকা অংককেইটাৰ যোগফলক 3ৰে হৰণ যাব।
ইয়াত চোৱা 9 কে 10 এক 3 ৰে হৰণ যায় নাযায় ইয়াকো 3 ৰে হৰণ নাযায় নেক্সট আহো আমি when a number is divisible by 5 a number is divisible by 5 when the unit place has 0 and 5 and 0 and 5 আর 5 এ না যায় জানিব লাগিব মানে চাব এটো তোমালোকৰ 13 ৰে 7 বাৰ যাব 7 3 গুণ 21 ৰ 1 3 2 91 সো এখিনি চোৱা 2 4 গুণ 26 26 এ খাতে কিমান 2 4 গুণ 26 26 এ খাতে কিমান হ'ব নেকি আমি 27 পাব লাগে নহব তো কি উপায় আছে 7 দুগুণে কিমান 14 14 যোগ 13 কৰিলে আমি কিমান পাম 27 বুজি পাইছা সেই কাৰণে এইটো এনেকে ভাগ কৰি লবা আৰু শূন্য এটা সংখ্যা 2 ৰে কেতিয়া হৰণ যায় 3 ৰে কেতিয়া যায় 5 ৰে কেতিয়া যায় সদায় সৰু পৰা আৰম্ভ কৰিম 5 নহলে 7 ৰে যাব 7 ৰে নহলে 11 13 নে গৈ থাকিম তো 2 7 গুণ 14 প্লাস 13 আছে তো আমি কি কৰিম এইটো চোৱা x স্কয়ার মাইনাস চিন আছে আমি মাইনাস এ লিখিম কি চোৱা এইটো 13 প্লাস 14 লিখিব পাৰো সো 13 প্লাস 14 কারণ 13 যোগ 14 কৰিলে কিমান পাম 27 পাম এফালে কিমান আছে অলৰেডি x প্লাস কি আছে এইটো 182 ইকুয়াল টু কি আহিব 0 ঠিক আছে এতিয়া চোৱা x স্কয়ার মাইনাস 13x আহিব প্লাস প্লাস এ মাইনাস 14 ইনটু x কিমান আহিব 14x এটা কিমান আছে এটো প্লাস 182 ইকুয়াল কিমান আহিব 0 তিনটা আছিল পদ চাৰিটা হৈ গল ইয়াৰ পৰা চোৱা কি কমন আহিব x কমন আহিব কেল কান আহিব x মাইনাস কিমান আহিব 13 মাইনাস আছে মাইনাস দিয়া ইয়াৰ পৰা চোৱা কি কমন আহিব বুলি কৈছো এই কোন 14 গ্ৰহণ কৰিছিলে 182 ৰে সো 14 ৰে দিয়া এক কিমান আহিব x এসো এ মাইনাস প্লাস চিন আছে আৰু প্লাস চিন আছে বুলি আকৌ এটা প্লাস চিন দি দিবা আৰু এইটো মিলিব লাগিব আৰু মাইনাস আহিব মাইনাসে কি আহিব প্লাস সো কিমান যাব এইটো 13 ইকুয়াল টু 0 তে এইখিনি সেম হৈছে নাই যদি এই ব্ৰেকেটৰ খিনি সেম হৈছে তেন তোমালোকে সিওৰ যে এই অংকটো শুদ্ধ হৈছে সো কি আহিব তোমাৰ এতিয়া x 13 আৰু ইফালে কি আছে x মাইনাস কিমান আছে 14 ইকুয়াল কিমান আহিব 0 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা চোৱা x ইকুয়াল টু লাইক বা মাইনাস x মাইনাস 13 ইকুয়াল টু 0 আহিব সো x ইকুয়াল কিমান আহিব 13 আকৌ এগেইন x মাইনাস 14 ইকুয়াল টু কিমান আহিব 0 গতিকে x ইকুয়াল টু কিমান আহিব 14 গতিকে আমাক দুটা সংখ্যা উলিয়াব দিছিলে কিন্তু আমি কি পালো এবাৰ 13 হ'ব পাৰে 14 হ'ব পাৰে অৰ্থাৎ এনেকে সংখ্যা দুটা কি আহিব যদি 13 হয় এটা সংখ্যা যদি 13 হয় তেতিয়া হলে x হৈছিলে আনটো কিমান আছিল 27 মাইনাস x আছিল ন x ৰ ভ্যালু কিমান 13 ইকুয়াল কিমান আহিব 14 যদি আমি এটো 14 বুলি ধৰি লওঁ তেতিয়া হলে আনটো সংখ্যা কিমান আহিব 27 মাইনাস 14 ইকুয়াল কিমান আহিব 13 এইটো ইয়াৰ সমাধানটো বুজি পাইছা তোমালোকে বাকি ইয়াৰ অনুশীলনী যিটা অংক আছে সেইটা পঢ়ি চাবা যিটা বুজি নোপোৱা এইটা সুধিবা তো ডাউট থাকিলে সুধিবা নিশ্চয় আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ক্লাছটো আমি সেইখিনি সমাধান কৰিব চাম মুঠতে খালি এই আখৰৰ অংক কেইটা একো প্ৰবলেম নাই আৰু তোমালোকৰ মুঠতে এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত সমাধান কৰা বুলি 3 নম্বৰীয়া অংক এটা আহিব সিওৰ প্লাস এটা 1 মাৰ্কৰ এমসিকিউ আহিব মানে টিক মাৰ্ক দিয়া প্লাস এটা অংক 3 আহে কেতিয়াবা বা কেতিয়াবা 2 দিব মানে আখৰৰ অংক এটা আহিব এটো সিওৰ ঠিক আছে গটিকে এটো চেপ্টাৰটো একেবাৰে ইজি চেপ্টাৰ মাত্ৰ খালি এই মেথড কেইটা ভালকে গম পালে হ'ব ঠিক আছে